হাই গাইজ, আজি মই বৰ্তমান খৈৰাবাৰীত আছোঁ। এখন মোবাইল ৰিপেয়াৰিং দোকান আছে, খুব ধুনীয়া হয়। তাতে মই মোবাইলৰ কামো শিকিছিলোঁ। আপোনাৰ ৰিপেয়াৰিং কৰে, এইটো মোৰ শিক্ষাগুৰু হয়। আজি এখেতৰ ওচৰলৈ মই আহিলোঁ। আমাৰ মোবাইল এটা ডিছপ্লে ভাঙিছে, বদলাই চাওঁ। সিহঁতে খুব সোনকালে মোবাইলটো মেৰামতি কৰি দিব আপোনালোকক। আহিব আপোনালোকে। বাবন দা, আচ্ছা, মোবাইল এটা ডিছপ্লে লগাব লাগিছিলে। হৈ যাব। আপোনাৰ কিমান সময় লাগিব মিনিমাম? বেছি টাইম নালাগে, ডিছপ্লে লগতে মোটামুটি ধৰক 15-20 মিনিট লাগিব আৰু মানে খোলা টাইম কিনে লগতে বেছি টাইম নালাগে। আচ্ছা, মানে খুলিম আঠাটো মাৰিম হৈ গ'ল আৰু আমাৰ ইয়াতে বেলেগ কামো হয়, যেনিবা আপোনাৰ ডিছপ্লে টাচ মানে কাটিং পেষ্টিঙৰ কাম চব হ'ব। মানে ধৰক আপোনাৰ ডিছপ্লেটো ভালে আছে আৰু প্লাছ আপোনাৰ মানে ডিছপ্লেটো ভালে আছে, টাচটো ভাঙিছে, টাচটো কাটি পেলাই দি পেলাই আপোনাৰ ডিছপ্লেতে বেলেগ গ্লাছ এটা লগাই দিম। মানে টাচৰ কাম গ্লাছৰ কাম চব হয়, ছফ্টৱেৰ কামো হ'ব। লগতে যদি কিবা আইচিৰ প্ৰব্লেম আছে, নেটৱৰ্ক প্ৰব্লেম চব হৈ যাব, এভৰিথিং কাম হ'ব আৰু খুব কম মানে কম সময়ত হ'ব, প্লাছ ৰেটটো কম হ'ব। মানে আপোনালোকে আহিব, যিমানখিনি কমত পাৰোঁ মই কৰি দিম। এইটো আপোনাৰ মেচিনটো আপোনাৰ টাচ কাটিং মেচিন আপোনাৰ এইটো? হয়, এইটো হ'ল মানে পাঞ্চিং মেচিন বুলি কয়। হয়, দেখাই দিয়ক। এইটো প্ৰেছাৰ দিয়া যায়। হয়, এইটো পাঞ্চিং মেচিন। এইটো হ'ল ইয়াতে মানে পাঞ্চিং কৰাৰ পিছত যিবিলাক মানে বাবলছ থাকে ইয়াতে মানে ৰিমুভ হয়। এইটো হ'ল বাবলছ ৰিমুভাৰ মেচিন, ইয়াতে হৈ যায়। আৰু কাটিংটো ইয়াতে হয়। মেচিন বেলেগো আছে। খুব কম সময়ত হৈ যায় ন? কম আধা ঘণ্টাত কাম ক্লিয়াৰ। আধা ঘণ্টাত কাম ক্লিয়াৰ। আপোনাৰ টাচপেডটো ভালে আছে, ডিছপ্লেটো বেয়া হৈছে, কাটি কিনে ছেপাৰেট কৰি লগাই দিয়ে ন? যেনিবা আপোনাৰ ডিছপ্লেটো ভাল থাকিব লাগিব। ডিছপ্লে ভাল থাকিব লাগিব, ডিছপ্লেটো ভাল থাকিব লাগিব, টাচটো বেয়া থাকিব লাগিব। এতিয়া কাটি কিনে লগাই দিব পাৰে। কাটি কিনে টাচটো লগাই দিম। আৰু যদি গ্লাছৰ মাল হয়, যেনিবা আজিকালি মেক্সিমাম গ্লাছৰ মাল, গ্লাছৰ মাল হ'লে আপোনাৰ গ্লাছটো কাটি পেলাই দি পেলাই নতুন গ্লাছ লগাই দিম। ঠিক আছে দাদা, আধা ঘণ্টাত ক্লিয়াৰ কাম কৰিম। থেংক ইউ দাদা। হয়, কিন্তু মোৰ টাচপেডটো চেঞ্জ কৰা হৈ গ'ল, ডিছপ্লেটো ছেপাৰেট কৰিলোঁ, বৰ্তমান এইটো ক্লিয়াৰ। থেংক ইউ গাইজ। ফোন নম্বৰটো বেনাৰত লিখি দিয়া আছে, তাৰপৰা লৈ ল'ব আপোনালোকে। নাম্বাৰটো কৈ দি আছোঁ, 9101414186।